নমস্কাৰ বন্ধুসকল, এটা খুবেই লাজ লগা ঘটনা সংঘটিত হৈছে এই অসমত। বন্ধুসকল, ঘটনাটো সংঘটিত হৈছিল লখিমপুৰত। বন্ধুসকল, আজি আপোনালোকক ক'বলৈ গৈ আছো 65 বছৰীয়া লখিমপুৰৰ ক্ৰীড়া বিষয়াৰ গাৰ পিৰপিৰণিৰ কথা। ইতিমধ্যে পত্নীৰ মৃত্যু ঘটিছে। ছোৱালী বিচাৰি পাই গ'ল ফেচবুকত ছোৱালী। পিছত নাম্বাৰ, তাৰ পিছত ভিডিঅ' কল, তাৰ পিছত হিয়া দিয়া নিয়া। তাৰ পিছত এই ছাৰজনে মন্দিৰত বিয়া পাতি দিছিল পত্নীৰ মৰ্যাদা, কিন্তু পত্নীও কোৰ্ট মেৰেজ কৰি চৰকাৰী স্বীকৃতি দিব ক'লে, কিন্তু ছাৰে নিদিয়ে। তাৰ পিছত কি আৰু দুয়োৰ ওপৰত দি দিলে পুলিচ কেছ। এতিয়া তদন্ত চলাইছে পুলিচে। তেখেতে মোক তেখেতে মোকতো সামাজিক স্বীকৃতি দিয়া নাই, তেখেতে নিজে অস্বীকাৰ কৰিলে। সেইদিনাখন সেই পবিত্ৰ সেন্দুৰখন দি পেলাই তেখেতে যেতিয়া অস্বীকাৰ কৰিলে, তেতিয়া মোক তাৰে জাষ্টিচ লাগে। দিয়াটো তেওঁ নাই দিয়া বুলি তেখেতক কৈ দিলে। কোৰ্ট মেৰেজটোতো কৰিমকৈ ইমান বছৰ মোক ৰাখি থ'লে। সেই ঘৰ সংসাৰ, মোৰ মা ঘৰখন, মই সকলোৱে তেখেতৰ কাৰণে সেই সৰু ৰুম এটাত সোমাই আছোঁ অকলে। বন্ধুসকল, কি ক'ব আপোনালোকে এই ছাৰজনক কমেণ্ট কৰিব। ধন্যবাদ।